জনা নাছিলোঁ। এতিয়া তাৰমানে বাতৰি দেখা পাইহে আমি গম পালোঁ যে কিনাৰাম বড়ো মৰা বুলি বাতৰি পৰিৱেশন কৰা হৈছিল। কিন্তু যিটো ডেড বডি এইটো হ'ল ডিম্বেশ্বৰ মছাহাৰীৰ ডেড বডিহে। আৰু ঘৰৰ পৰা আমি গম পোৱা মতে কিনাৰামে বোলে ঘৰৰ পৰা সেই ডিম্বেশ্বৰ মছাহাৰীক তাৰমানে মাতি লৈ গৈছিল। কি কাৰণত মাতি নিছিল? এইটো বিশেষ নাজানো আমি কি কাৰণত মাতি নিছিল, কিন্তু ঘৰৰ পৰা জনামতে তাৰমানে মাতি লৈ গৈছিল আৰু বৃহস্পতিবাৰে তাৰমানে দুপৰীয়া বোলে বৃহস্পতিবাৰ দুপৰীয়া মাতি লৈ গৈছিল। এতিয়া আমি বাতৰিত দেখা পাওঁ যে তাৰমানে মৃতদেহটো যিটো ডেড বডি সেইটো হ'ল ডিম্বেশ্বৰ মছাহাৰীৰ ডেড বডিহে দেখা পালোঁ। এইটো কি জাগা, কি থানা? এইটো গাঁৱৰ নাম জেংৰেংপাৰা, এনে পোষ্ট অফিচ কালপানী বজাৰ আৰু মৌজা গোবৰ্ধনা আৰু PSO তাৰমানে গোবৰ্ধনাই, বাক্সা ডিষ্ট্ৰিক্ট। কি ক'ব বিচাৰে আপোনালোকে? ঘটনাটো লৈতো আমি এতিয়া কি ক'ম, তাৰমানে যেনেকৈ বাতৰিত দেখা পালোঁ ইহঁতে বোলে কিনাৰামৰ ডেড বডি বুলি আমি জনাত বৰ্তমান তাৰমানে মানুহটো বোলে পুতিও থৈ দিছে। সেই তাৰমানে কিনাৰামৰ গৃহস্থই তাৰমানে কিন্তু আচলতে তেওঁলোকৰ নহয়। এইটো হ'ল ডিম্বেশ্বৰ মছাহাৰীৰ ডেড বডি। এতিয়া আৰক্ষী প্ৰশাসনক কি ক'ব বিচাৰে আপোনালোকে? আৰক্ষীক আমি থানাত গৈছিলোঁ, তেখেতে ক'লা কি বৰ্তমান কেছ হেৰি কৰিব নালাগে, এজাহাৰ দিব নালাগে, ডাইৰেক্ট আপোনালোকে তাৰমানে ৰৌতা থানাত যাওক বুলি কৈছে। এতিয়া আমি ৰৌতা থানাত যাব ওলাইছোঁ। আৰক্ষীৰ ভূমিকা কি ক'ব বিচাৰে এই ক্ষেত্ৰত? আৰক্ষীৰ ভূমিকা মানে আমিতো আৰু কেনেকৈ ক'ম এতিয়া আৰক্ষীৰ ভূমিকাবিলাক বা কেনেকুৱা। তাৰমানে এখেতসকলে মই জনাত তাৰমানে অইনৰ ডেড বডিটো আৰু বেলেগ নাম দি তাৰমানে হেৰি কৰাটো আমি মানে কিছুমান মেৰ পাব থাকিব পাৰে বুলি ভাবোঁ।